নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এখন এতিয়া চাটনি বনাব লৈছোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, গতিকে চাই থাকক। এয়া দেখিছেনে, মই ৰঙালাও গুটি শুকুৱাই থোৱা আছিলে আৰু মই তাকে ভাজি আছোঁ। আজি ৰঙালাও গুটিৰ চাটনি বনাম আৰু কিবাকিবি দিম, আপোনালোকে চাই থাকক। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে বনাই খাবচোন এনেকৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো, তেতিয়াহে গম পাব কি কি দিছোঁ মই। আৰু এইখিনি ভজা হৈয়ে গৈছে। ৰঙালাও গুটিখিনি মই কাঢ়ি থলোঁ, কঢ়াৰ পিছত এয়া কি ধৰিব পাৰিছেনে, এইটো হ'ল ড্ৰাই ফিছ। এইটো মই দোকানৰ পৰা কিনি আনিছোঁ। বহুতে নাখায়, কিন্তু আমি খাওঁ, খাই মই ভাল পাওঁ। আৰু সেইকাৰণে এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া দুইখিনি ভাজি হৈ গ'ল। এইফালে পদিনা, নহৰু, পিঁয়াজ, জলকীয়া লৈ লৈছোঁ। এয়া মই যিখিনি ভাজি লৈছিলোঁ, মাছ আৰু ৰঙালাও গুটি সেইখিনিও দি দিছোঁ। সকলোখিনি মই মিক্সিত দি দিম। পটাটো পিচিব পাৰে, পটাত পিচিলে যিকোনো বস্তু খাবলৈ বেছি সোৱাদ হয়, কিন্তু মই মিক্সিতে দিছোঁ। গোটেইখিনি দি দিছোঁ ইয়াতে, যি মই লৈছিলোঁ। আৰু মই পিছাৰ আগতে মই মিঠাতেল দিছোঁ। কিছুমানে পিচি পেলাই মিঠাতেল সানি দিব পাৰে। মই মিক্সিত মাৰি গুড়ি কৰিলোঁ আৰু চাওকচোন এইখিনি। এয়া আমাৰ চাটনি ৰেডি। খাবলৈও বহুত সোৱাদ লগা হৈছিলে, আপোনালোকেও ট্ৰাই কৰি চাবচোন। আজিলৈ বাই বাই, আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, আকৌ লগ পাম নতুন এটি ৰেচিপিৰ সৈতে। বাই বাই।